হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই। মই এতিয়া ইয়াত মুখত লগাই আছোঁ কি বাৰু কওকচোন আপোনালোকে। মই মুখত লগাই আছোঁ এয়া এটা ফেচ পেকটো মই আকৌ ঘৰতে ৰেডি কৰিহে লৈছোঁ। বজাৰৰ পৰা কিনি অনা কোনো ফেচ পেক নহয়। চ' মোৰ ফেচ পেকটোত লগাই সানিছোঁ আছে কফি, তাৰ পাছতে আপোনাৰ হালধি আৰু গাখীৰ পগোৱাৰ পিছত যিটো খৰ উঠিছে খৰটো। চ' আজি ফেচ পেকটো লগাই লওঁ। তাৰপিছত ফেচ পেক লগাৰ পিছত আকৌ আপোনালোকৰ মুখখন ধুনীয়াকৈ দেখাম। যদি আপোনালোকেও লগাব বিচাৰে এনেকৈ ধুনীয়াকৈ লগাই দিব পাৰে মুখখনত। যিটো আগৰ লুক আছিল তাতকৈ বহুত গ্ৰ' হ'ব স্কিনটো। ঠাণ্ডা দিনত এইটো লগালে ভাল। চ' মই লগাই লওঁ, দেখাই আছোঁ ধুই। মই মুখখন ধুনীয়াকৈ চাফা পানীয়ে ধুই আহিলে চাব পাৰে মোৰ স্কিনটো কেনেকুৱা হৈ গ'ল। চ' আগতকৈ বহুত যিবিলাক দাগ আছিল ক'লা দাগবিলাক একেবাৰে নাইকিয়া হ'ল বুলি ক'ব পাৰি। অকণমান আছে বাৰু, নাইকিয়াও নহয়, কিন্তু যথেষ্টখিনি ভাল পালোঁ। এতিয়া মই ধুনীয়াকৈ এখানে ৱাইপছে মুখখন মোহাৰি ল'ম, লাহেকৈ মোহাৰি ল'ম ধুনীয়াকৈ। এয়া চাব পাৰে স্কিনটো কিমান ছফ্ট হৈ গৈছে। যদি ভিডিঅ'টো আপোনালোকে ইউজফুল বুলি ভাবে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই থ'ব। নেক্সট আকৌ যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া ভিডিঅ'বিলাক আপোনালোকে সহজে পাব। চ' আজিলৈ বাই বাই। এই যে থেংকছ বাই।